আপুনি বাৰু জানেনে আপুনি শুই থাকিও আপোনাৰ জীৱনক বচাই আছে আচৰিত নহয়নে শুনক যদি আপুনিও শুই ভাল পায় এই ভিডিঅ'টো লাইক কৰি মোক জনাব আৰু আপোনাৰ টোপনি পাগলুৰ ফেনকেইটাকো এই ভিডিঅ'টো সেন্ড কৰি দিব যেতিয়া আমি শুওঁ তেতিয়া আমাৰ ব্ৰেইনত কিছুমান স্পেচিয়েল চেলছ এক্টিভেট হয় আৰু যিয়ে আমাৰ ব্ৰেইনত থকা কিছুমান ডেমেজ চেলছক ৰিপেয়াৰ কৰে অৰ্থাৎ আমাৰ ব্ৰেইনত থকা কিছুমান অলাগতিয়ালবোৰক ক্লিন কৰে যাৰ কাৰণে আপুনি নেক্সট ডে এটা ফ্ৰেছ ব্ৰেইন পায় যেতিয়া ক্লিন কৰিবলৈ সময় নাপাব অৰ্থাৎ আপোনাৰ টোপনি সম্পূৰ্ণ নহ'ব তেতিয়া অধিক সক্ৰিয় হৈ মানে ইহঁতে সোনকালে ক্লিন কৰিবলৈ গৈ ডেমেজ চেলছখিনিৰ লগতে ইহঁতে নেচাৰেল চেলছখিনিকো ক্লিন কৰিবলৈ ধৰে যাৰ কাৰণে আমি সোনকালে কথা পাহৰোঁ খং উঠিব ভাগৰ লাগিব পাছদিনাখনি টোপনি ধৰি থাকিব বিভিন্ন সমস্যাই দেখা দিয়ে আমাৰ এই টোপনিটো দুটা পৰ্যায়ত হয় এটা ৰেম এটা আনৰেম ৰেমত কি হয় বাদ দিয়ক এইখিনি ইমানখিনি দৰকাৰ নাই এই পৰ্যায়কেইটা কমপ্লিট হ'বলৈ আমাক 7ৰ পৰা প্ৰায় 9 ঘণ্টাৰ প্ৰয়োজন হয় সেইকাৰণে 7ৰ পৰা 8 ঘণ্টা শুৱক আৰু মন মগজুক সুস্থ কৰি ৰাখক তাতকৈ বেছি শুই মা দেউতাৰ পৰা যেতিয়া ঘৰত ঘাপাচাৰিৰ পিটন খাব তাৰ কাৰণে কিন্তু মই দায়ী নহয় আপুনি কিমান ঘণ্টা শুৱে বাৰু কমেণ্ট বক্সত জনাব